আজিৰ পৰা মেডিচিনৰ দাম বৃদ্ধি হৈছে আৰু এই কথাটো চাগে কিয় বৃদ্ধি হৈছে প্ৰায় সকলো মানুহে জানে আৰু কিছুমান মানুহে এই বিষয়ক লৈ অৱগত নহয় আৰু অৱগত হ'বলৈও নিবিচাৰে তেওঁলোকৰ কাৰণে মেডিচিনৰ দাম বাঢ়িছে কিবা বাঢ়িছে সেইটোক লৈ তেওঁলোকৰ কোনো প্ৰয়োজন নাই মোটামুটি খাই মেলি থাকিব পাৰিলে হ'ল আৰু এই মেডিচিনৰ দাম বঢ়াটোক লৈ যে এটা প্ৰতিবাদ হ'ব এটা মানুহৰ সভ্য সমাজৰ মাজত বা যিখিনি জ্ঞানী মানুহ আছে সেই জ্ঞানী মানুহখিনিয়ে যে প্ৰশ্ন উত্থাপন কৰিব সেই কথাটো ভালকৈ জানে আমাৰ মন্ত্ৰী বিধায়কসকলে আৰু সেইকাৰণে মেডিচিনৰ দাম বৃদ্ধি হোৱাৰ লগে লগে মিডিয়াই যেতিয়াই তেওঁলোকৰ ওচৰত সন্মুখত প্ৰশ্ন ৰাখিলে যে কিয় এই মেডিচিনৰ দাম ইমান বৃদ্ধি হৈছে আৰু আপোনালোকে কিয় এই বস্তুটোক লৈ পেলাই মূল্য বৃদ্ধিটো হ্ৰাস কৰিব পৰা নাই তেতিয়াই তেওঁলোকৰ আবুল তাবুল কথা বতৰা আৰম্ভ হৈ গ'ল কোনোবা এজন অলগদ্ধ মন্ত্ৰীয়ে কৈছে যে জেনেৰিক মেডিচিনৰ ঠাইত ব্ৰেণ্ডেড মেডিচিন ব্যৱহাৰ কৰিলে দামটো বৃদ্ধি হ'বই কথা হ'ল জেনেৰিক মেডিচিন আৰু ব্ৰেণ্ডেড মেডিচিনৰ মাজত পাৰ্থক্য তেওঁলোকে চাগে বহুত হয় নাজানে কোনবিলাক মেডিচিন জেনেৰিক আৰু কোনবিলাক মেডিচিন ব্ৰেণ্ডেড জেনেৰিক মেডিচিন পায় ক'ত জেনেৰিক মেডিচিন আমাৰ ইয়াত পাবৰ কাৰণে আপুনি চৰকাৰী হস্পিটেললৈ যাব লাগিব আৰু চৰকাৰী হস্পিটেলত আপুনি যিটো দৰৱ বিচাৰিব সেই দৰৱটো আপুনি পাব যে তাৰ কোনো গেৰাণ্টি নাই আমাৰ ইয়াত দিল্লীৰ দৰে মহল্লা ক্লিনিক নাই যে আপুনি ঘৰৰ পৰা 5 কিলোমিটাৰ বা 2 কিলোমিটাৰ বা 1 কিলোমিটাৰ আঁতৰি গ'লেই আপুনি মহল্লা ক্লিনিকৰ পৰা যিকোনো মেডিচিন এটা আপুনি আনিবগৈ পাৰিব তাতো সমস্যা থাকিব পাৰে কিন্তু এটলিষ্ট পোৱা যায় আমাৰ ইয়াত জেনেৰিক মেডিচিন এটা আনিবৰ কাৰণে আপুনি 20 কিলোমিটাৰ 30 কিলোমিটাৰ 40 কিলোমিটাৰ 50 কিলোমিটাৰ আপুনি যাবগৈ লাগিব আপোনাৰ সময় খৰচ আৰু যিমানটো মেডিচিন 500 টকা মেডিচিন আনিবৰ কাৰণে আপুনি 200 টকা বা 300 টকা খৰচ কৰিব লাগিব প্ৰতিটো বস্তুৱে জেনেৰিক মেডিচিন নহয় প্ৰতিটো মেডিচিনেই জেনেৰিক মেডিচিন হ'ব নোৱাৰে এটা মেডিচিন ব্ৰেণ্ডেড কোৱা হয় যেতিয়া এটা কোম্পানীয়ে এটা মেডিচিন বনায় সেই বনাওঁতে কোম্পানীটো বহুত টকা পইচা খৰচ হয় টকা পইচা যেতিয়া খৰচ হয় তেতিয়াই তেওঁলোকে কেতিয়াবা হয়তো সেই ইমান টকা পইচা খৰচ কৰাৰ পাছত সেই মেডিচিনটো হৈও নুঠিব পাৰে আৰু মেডিচিনটো যদি কিবা কাৰণত হৈ যায় তেনেহ'লে তেওঁলোকে সেই মেডিচিনটো পেটেণ্ট কৰে আৰু পেটেণ্ট কৰাৰ লগে লগে সেইটো 20 বছৰলৈকে সেই কোম্পানীটোৰ বাদে বেলেগ কোনো কোম্পানীয়ে বিকিব নোৱাৰে আৰু তেতিয়াই সেই মেডিচিনটোক ব্ৰেণ্ডেড মেডিচিন হিচাপে গণ্য কৰা হয় 20 বছৰৰ পাছত সেই মেডিচিনটো যেতিয়া সকলোৱে উপলব্ধ হয় সকলোৱে সেই মেডিচিনটো বনাব পাৰে তাৰ ওপৰত কোনো নিষেধাজ্ঞা নাথাকে তেতিয়া সেই মেডিচিনটো বনোৱাত খৰচো কম হয় আৰু সেই মেডিচিনটো কম দামত মাৰ্কেটত বিক্ৰী কৰিব পাৰে আৰু তেতিয়াই চৰকাৰে সেই মেডিচিনটো যেতিয়াই তেওঁলোকে নিজৰ সাহায্যত লৈ মেলি সাধাৰণ ৰাইজৰ কাৰণে উপলব্ধি কৰে সেইটোকে জেনেৰিক মেডিচিন বুলি কোৱা হয় এতিয়া কথাটো হ'ল আজি এটা ডেটত আজি এজন ডাক্তৰে কিবা এটা মেডিচিন কিবা এটা কোম্পানী কোনোবা এটা কোম্পানী কিবা এটা মেডিচিন লিখি দিছে লিখি দিয়াৰ পিছত তাৰ সেই মেডিচিনটো আপুনি প্ৰেছক্ৰিপশ্যনখন লৈ যাব ফাৰ্মাচীলৈ যাব ফাৰ্মাচীত আপুনি গৈ পেলাই জেনেৰিক মেডিচিন নে কি মেডিচিন এইবিলাক আপুনি প্ৰশ্ন কৰি থাকিবগৈ নোৱাৰে আপোনাৰ সেই সময়ত সেই সামৰ্থ্যটো নাথাকে প্ৰতিটো মানুহে নিজৰ বেমাৰক লৈ যথেষ্টখিনি কিউৰিয়াছ হৈ থাকে তো সেইখিনি সময়ত সেই মেডিচিনটো কিনাৰ বা কিনিবলৈ কেনেকৈ কিনিব পাৰোঁ সেই কথাটো চিন্তা কৰে কিমান টকা গৈছে তাত কিমান টকা টেক্স দিবলগীয়া হৈছে কিমান টকা বৃদ্ধি হৈছে এই কথাবিলাক সাধাৰণতে মনলৈ নাহে আমাৰ চৰকাৰে প্ৰতিটো মানুহকে চাগে হোৱাটছএপ ইউনিভাৰ্চিটি সেই অলগদ্ধ গীতা বুলি ভাবে যি টি কথা আবুল তাবুল গাই দিয়াৰ পাছত সেই কথাটো কি ধৰণে মেনিপুলেট কৰি পেলাই বেলেগ এটা দিশলৈ লৈ যাব পাৰি কেনেকৈ সাধাৰণ মানুহক বুৰ্বক বনাই পেলাই কিছুমান কথা কৈ মানুহবিলাকক মেইন টপিকটোৰ পৰা আঁতৰাই পেলাই বেলেগ এটা টপিকলৈ লৈ যাব পাৰি এই কথাটো চিন্তা কৰি আবুল তাবুল বকি দিয়ে যে কথা হ'ল যোৱা কিছু বছৰৰ পৰা মেডিচিনৰ দাম ইমান আকাশলংঘী কিয় হৈছে মেডিচিনৰ দাম আকাশলংঘী হোৱাৰ আঁৰৰ কাহিনীটো হ'ল ইলেক্ট্ৰল বণ্ডযোগে চৰকাৰে যিটো চান্দা লৈ আছে কোটি কোটি টকা সেই মেডিচিন কোম্পানীৰ পৰা সেইকাৰণে মেডিচিন কোম্পানীবিলাকে এই দাম বৃদ্ধি কৰিবলৈ প্ৰস্তুত তেওঁলোকে কৰিবই লাগিব তেওঁলোক বাধ্য কাৰণ তেওঁলোকে কোম্পানীৰ লছ কৰি পেলাই কিবা এটা ব্যৱসায় নকৰে কোনো মানুহে সেই ব্যৱসায়টো নকৰে যি নিজৰ ব্যৱসায় লছ কৰি কাৰোবাক চান্দা নিদিয়ে এইটো একদম চিধা কথা তো চৰকাৰে যিটো এই সাধাৰণ মানুহৰ লগত চামুচেৰে দি বেলচা মাৰি নিয়াৰ যিটো ছিষ্টেম কৰিছে এইটোৰ প্ৰতি প্ৰতিজন মানুহ সজাগ আৰু সচেতন হোৱা উচিত আৰু কোনে কৰিছে কি কৰিছে এই কথাটো চাগে আমি সকলোৱে জানো আৰু আনকো জনোৱা উচিত